হেল্ল' এভৰিৱান, ছাত্ৰ-ছাত্ৰীসকল। যোৱা খণ্ডত মই কল্পজ্যোতি বৰাই তোমালোকক বিজ্ঞানৰ পোহৰ পাঠটোৰ ওপৰত কিছু কথা আলোচনা কৰি আছিলোঁ। আহাচোন এতিয়া আমি ইয়াৰ পঞ্চম খণ্ডটি চাওঁ। অৱতল লেন্সৰ দ্বাৰা ৰশ্মিচিত্ৰ অংকনৰ নিয়ম। ৰুলছ ফৰ ড্ৰয়িং ৰে ডায়েগ্ৰামছ বাই কনকেভ লেন্স। ইয়াত আমি তিনিটা নিয়ম পাম। তাৰে প্ৰথম নিয়মটো হ'ল এই ধৰণৰ। ইয়াত দেখিছোঁ লক্ষ্য বস্তুৰ পৰা অহা আৰু মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰ ৰশ্মি এডাল অৱতল লেন্সৰ একেফালে থকা মুখ্য ফকাছৰ পৰা ৰশ্মিডাল অপসাৰী হোৱা যেন লাগে। এইটো হৈছে ইয়াৰ প্ৰথম নিয়ম। আমি আহোঁ এতিয়া দ্বিতীয় নিয়মটোলৈ। আমি দেখিছোঁ ইয়াত অৱতল লেন্সৰ ফকাছ এফটোত লগ হ'বলৈ হোৱা যেন লগা পোহৰ ৰশ্মিডাল প্ৰতিসৰণৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ ওলাই আহিব। এডাল দেখিছোঁ আমি মুখ্য অক্ষৰ সমান্তৰালকৈ ৰশ্মিডাল ওলাই আহিছে। এতিয়া আমি তৃতীয় নিয়মটোলৈ। ইয়াত দেখিছোঁ যে লেন্সখনৰ আলোক কেন্দ্ৰৰ মাজেদি যোৱা পোহৰ ৰশ্মিডাল কোনো বিচ্যুতি নোহোৱাকৈ নিৰ্গত হয়। এইকেইটাই আছিলে ৰশ্মিচিত্ৰ অংকনৰ নিয়ম। এতিয়া আহোঁ আমি অৱতল লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠনলৈ। ইয়াত আমি দুটা গঠন পাম। তাৰে প্ৰথম গঠনটো হৈছে যদিহে লক্ষ্য বস্তুটোৰ অসীমত থাকে তেতিয়াহ'লে প্ৰতিবিম্বৰ স্থানটো হ'ব F1 অৰ্থাৎ মুখ্য ফকাছত। আৰু ইয়াৰ প্ৰতিবিম্বৰ প্ৰকৃতি হ'ব অসৎ আৰু থিয়, আৰু ইয়াৰ প্ৰতিবিম্বৰ আকাৰটো হ'ব বিন্দু আকাৰৰ। এতিয়া আহোঁ আমি ইয়াৰ দ্বিতীয় প্ৰতিবিম্ব গঠনটোলৈ। ইয়াত দেখিছোঁ যে যদিহে লক্ষ্য বস্তুটোৰ অসীম আৰু আলোক কেন্দ্ৰৰ মাজৰ যিকোনো এটা স্থানত থোৱা হয়। মই কি কৈছোঁ, লক্ষ্য বস্তু ক'ত থলোঁ? লক্ষ্য বস্তুটো থলোঁ আমি অসীম আৰু আলোক কেন্দ্ৰৰ মাজৰ যিকোনো এটা স্থানত। তেতিয়াহ'লে প্ৰতিবিম্বৰ স্থান হ'ব F1 আৰু আলোক কেন্দ্ৰৰ O মাজত। এই দেখিছোঁ আমি এইটো A' B' হৈছে প্ৰতিবিম্বৰ স্থানটো। আৰু ইয়াৰ প্ৰকৃতি হ'ব অসৎ আৰু থিয়, আৰু ইয়াৰ প্ৰতিবিম্বৰ আকাৰটো হ'ব সংকুচিত আৰু সৰু। এতিয়া আহোঁ আমি গোলাকাৰ লেন্সৰ সূত্ৰলৈ। এই সূত্ৰটো দুইখন লেন্সৰ কাৰণে প্ৰযোজ্য হ'ব। আৰু দেখিছোঁ আমি 1/v - 1/u = 1/f, য'ত v হৈছে প্ৰতিবিম্বৰ দূৰত্ব, u হৈছে লক্ষ্য বস্তুৰ দূৰত্ব, আৰু f হ'ল ফকাছ দৈৰ্ঘ্য। এতিয়া আহোঁ আমি গোলাকাৰ লেন্সৰ বিবৰ্ধনলৈ। গোলাকাৰ লেন্সৰ বিবৰ্ধন, যাক আমি এমেৰে সূচাওঁ, m = h'/h। ইয়াত h' হৈছে প্ৰতিবিম্বৰ উচ্চতা আৰু h হৈছে লক্ষ্য বস্তুৰ উচ্চতা। লেন্সৰ বিবৰ্ধনৰ লগত প্ৰতিবিম্বৰ দূৰত্ব আৰু লক্ষ্য বস্তুৰ দূৰত্বৰ লগতো এটা সম্বন্ধ আছে। সেইকাৰণে আমি লিখিব পাৰোঁ m = h'/h = v/u। ইয়াত v হৈছে প্ৰতিবিম্বৰ দূৰত্ব, u হৈছে লক্ষ্য বস্তুৰ দূৰত্ব। এতিয়া আহোঁ আমি গোলাকাৰ লেন্সৰ বাবে চিহ্ন প্ৰথা। ই দাপোনৰ চিহ্ন প্ৰথাৰ দৰে একেই হয়, কিন্তু লেন্সৰ ক্ষেত্ৰত সকলো দূৰত্ব আলোক কেন্দ্ৰ Oৰ পৰা জোখা হয়। উত্তল লেন্সৰ ফকাছ দৈৰ্ঘ্য f ৰ মান ধনাত্মক হয়। উত্তল লেন্সৰ ভাঁজ ব্যাসাৰ্ধ R ৰ মান ধনাত্মক। অৱতল লেন্সৰ ফকাছ দৈৰ্ঘ্য f ৰ মান ঋণাত্মক। অৱতল লেন্সৰ ভাঁজ ব্যাসাৰ্ধ R মান ঋণাত্মক। লেন্স অৰ্থাৎ অৱতল লেন্স / উত্তল লেন্সৰ আলোক কেন্দ্ৰৰ পৰা লক্ষ্য বস্তুৰ দূৰত্বৰ uৰ মান ঋণাত্মক। লেন্স অৰ্থাৎ অৱতল লেন্স / উত্তল লেন্সৰ আলোক কেন্দ্ৰৰ Oৰ পৰা প্ৰতিবিম্বৰ দূৰত্ব vৰ মান সৎ হ'লে ধনাত্মক হ'ব আৰু অসৎ হ'লে ঋণাত্মক হ'ব। লেন্স অৰ্থাৎ অৱতল লেন্স / উত্তল লেন্সৰ লক্ষ্য বস্তুৰ উচ্চতা h ৰ মান ধনাত্মক হয়। লেন্স অৰ্থাৎ অৱতল লেন্স / উত্তল লেন্সৰ প্ৰতিবিম্ব উচ্চতা অৰ্থাৎ h' যদি সৎ হয় তেতিয়াহ'লে ঋণাত্মক হয়, আৰু অসৎ হ'লে ই ধনাত্মক হয়। তোমালোকে এইখিনি ভালকৈ মন কৰিবা। এতিয়া আহোঁ আমি লেন্সৰ ক্ষমতালৈ।
তো পোনপ্ৰথমে জানিব লাগিব লেন্সৰ ক্ষমতা মানেনো কি। তো লেন্সৰ ফকাচ দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশক লেন্সৰ ক্ষমতা বোলে। ইয়াক পি আখৰে বুজোৱা হয়। ইয়াত দেখিছোঁ আমি লেন্সৰ ক্ষমতা পি সমান 1/f। ইয়াত এফটো হৈছে ফকাচ দৈৰ্ঘ্য আৰু ইয়াক মিটাৰত প্ৰকাশ কৰা হয়। ইয়াৰ পিছত আমি দেখা পাইছোঁ যে উত্তল লেন্স নতুবা অভিসাৰী লেন্সৰ ক্ষমতা সদায় ধনাত্মক হয়। ইয়াত দেখিছোঁ যে এখন উত্তল লেন্স আৰু ইয়াৰ যিটো আমাৰ ফকাচ দৈৰ্ঘ্য সেইটো আমি আলোক কেন্দ্ৰ O আৰু F2ৰ মাজৰ দূৰত্ব ফকাচ দৈৰ্ঘ্যক সূচাব, যিটোৰ মান ধনাত্মক। এতিয়া আহোঁ আমি অৱতল লেন্স নতুবা অপসাৰী লেন্সৰ ক্ষমতা। ইয়াৰ মানটো হ'ব ঋণাত্মক। এইখন হৈছে আমাৰ এখন অৱতল লেন্স। ইয়াত আমি দেখিছোঁ যে ফকাচ দৈৰ্ঘ্যটো হ'ব O অৰ্থাৎ আলোক কেন্দ্ৰ আৰু F1 অৰ্থাৎ ফকাচ F1ৰ মাজৰ দূৰত্বটো হ'ব ঋণাত্মক। ছাত্ৰ ছাত্ৰীসকল এই পাঠটো ইয়াতেই শেষ হৈছে। আশা কৰিছোঁ তোমালোকে সকলোৱে ইয়াৰ আগৰ খণ্ডকেইটা চাইছা। এই আশাৰে আজি ইয়াতে সামৰিছোঁ। ধন্যবাদ।